নমস্কাৰ বন্ধুসকল, মোৰ নাম হৈছে জ্যোতিময় আৰু আপোনালোকে চাই আছে টেকনিকেল জ্যোতিময়। বন্ধুসকল, এই পৃথিৱীখন সঁচাকৈয়ে বৈচিত্ৰ্যময় আৰু মই আজি আপোনালোকৰ বাবে লৈ আহিছোঁ এটা নতুন ভিডিঅ' য'ত মই আপোনালোকক ক'ম এই পৃথিৱীত থকা 7টা আচৰিত বস্তুৰ বিষয়ে। মই আজি আপোনালোকক চিনাকি কৰাবলৈ ওলাইছোঁ পৃথিৱীৰ সেই 7টা আচৰিত বস্তুৰ লগত যি সমগ্ৰ বিশ্বতে বিখ্যাত আৰু জনপ্ৰিয়। সেইবাবে ভিডিঅ'টো সম্পূৰ্ণ চাওক। এই পৃথিৱীৰ আচৰিত বস্তুবোৰৰ ভিতৰত প্ৰথমে আহে চীনৰ মহাপ্ৰাচীৰ, দ্য গ্ৰেট ৱাল অফ চাইনা। চীনৰ এই মহাপ্ৰাচীৰ বিশ্বৰ ভিতৰত মানৱ নিৰ্মিত দীৰ্ঘতম গঠন হিচাপে স্বীকৃতিপ্ৰাপ্ত। চীনৰ পূব সীমান্তৰ পৰা পশ্চিম সীমান্তলৈ প্ৰায় ৬,৪০০ কিলোমিটাৰ দীঘল এই মহাপ্ৰাচীৰখন। শিল, ইটা, মাটি, বালি আৰু অন্যান্য সামগ্ৰীৰে ৫ম শতিকাৰ পৰা ১৬ শতিকাৰ ভিতৰত নিৰ্মাণ কৰা হৈছিল চীনৰ এই মহাপ্ৰাচীৰ। চীনৰ প্ৰথম ৰজা কিং শ্ব'য়ঙে বহি ৰাজ্যৰ পৰা চীনক ৰক্ষা কৰিবলৈ এই মহাপ্ৰাচীৰখনৰ নিৰ্মাণ কৰা হৈছিল। আচৰিত কথা এয়া যে মানৱ নিৰ্মিত এই প্ৰাচীৰখনক আপুনি চন্দ্ৰৰ পৰাও স্পষ্টভাৱে দেখা পাব। দ্বিতীয়তে আছে আমাৰ ক্ৰিষ্ট দ্য ৰিডিমাৰ ষ্টেচু। ই হৈছে ব্ৰাজিলৰ ৰিঅ' ডি জেনেইৰোত অৱস্থিত ভগৱান যীশুখ্ৰীষ্টৰ এটা প্ৰতিমা, যিটো বিশ্বৰ ভিতৰত দ্বিতীয়তম বৃহৎ আৰ্ট ডিকো ষ্টেচু নামেৰে স্বীকৃতিপ্ৰাপ্ত। এই ক্ৰিষ্ট দ্য ৰিডিমাৰ ক্ৰমে ৩৯.৬ মিটাৰ দীঘল আৰু ৩০ মিটাৰ বহল। ইয়াৰ ওজন প্ৰায় ৬৩৫ টন আৰু ই ইজুকা ফৰেষ্ট নেশ্যনেল পাৰ্কৰ ককনাডো পৰ্বতত অৱস্থিত, য'ৰ পৰা সমগ্ৰ অঞ্চলটোক দেখা পোৱা যায়। তাৰপিছত ৩ নম্বৰত আছে মাচু পিচু। মাচু পিচু হৈছে দক্ষিণ আমেৰিকাৰ পেৰুত অৱস্থিত কলম্বাছৰ পূৰ্বকালীন কালছোৱাৰ এখন ঐতিহাসিক প্ৰসিদ্ধ ঠাই। মাচু পিচু সমুদ্ৰ পৃষ্ঠৰ পৰা ২,৪৩০ মিটাৰ ওখ পেৰুৰ উৰুবম্বা পাহাৰত অৱস্থিত, য'ৰ পৰা উৰুবম্বা নদীৰ প্ৰৱাহ হয়। মাচু পিচু দেখিবলৈ বহুত সুন্দৰ আৰু ইয়াৰ পৰিৱেশ অতি মনোমোহা। মাচু পিচু। এই মাচু পিচুৰ শব্দৰ অৰ্থ হৈছে পুৰণি ওখ পাহাৰ। মাচু পিচুৰ নিৰ্মাণ কৰিছিল ইকা নামৰ লোকসকলে। ইকাসকলে মাচু পিচুক নিৰ্মাণ কৰিছিল ১৪৩০ শতাব্দীৰ আশে-পাশে। মাচু পিচুৰ নিৰ্মাণৰ প্ৰায় ১০০ বছৰৰ পিছত স্পেনিয়ানসকলে মাচু পিচুৰ ওপৰত আক্ৰমণ চলায়। আক্ৰমণ তথা বিভিন্ন কাৰণৰ ফলত মাচু পিচুৰ কিছু ক্ষয়-ক্ষতি হৈছিল যদিও ইয়াৰ সৌন্দৰ্যৰ ওপৰত কোনো বিশেষ প্ৰভাৱ পৰা নাছিল। বৰ্তমান মাচু পিচুক ইকাসকলৰ হেৰুওৱা ৰাজ্য বুলিও কোৱা হয়। ১৯১১ চনত আমেৰিকাৰে এজন পুৰাতত্ত্ববিদে মাচু পিচুক বিচাৰি উলিয়ায়। তাৰ পিছত মাচু পিচু সমগ্ৰ বিশ্বৰ আগত এক আকৰ্ষণীয় আৰু মহত্বপূৰ্ণ পৰ্যটনস্থল হৈ পৰে। ৪ নম্বৰত আছে চিচেন ইটজা। এই চিচেন ইটজা মেক্সিকোৰ ইউকাটেনত অৱস্থিত। চিচেন ইটজা হৈছে প্ৰাচীন মায়া সভ্যতাৰ দ্বাৰা নিৰ্মাণ কৰা এখন প্ৰাচীন চহৰ। মায়াসকলৰ দ্বাৰা নিৰ্মাণ হোৱা এই চিচেন ইটজা চহৰখনে সেই সময়ৰ বাস্তুকলাৰ ৰূপৰ প্ৰদৰ্শন কৰে। আৰ্কিঅলজিষ্টসকলৰ মতে চিচেন ইটজা বহু পৰিকল্পনা আৰু বৈজ্ঞানিক চিন্তাধাৰাৰে নিৰ্মাণ কৰা হৈছিল, কিয়নো ইয়াৰ নিৰ্মাণ আৰু গঠন প্ৰণালী অসাধাৰণ। এটা আচৰিত কথা যে ২৯ মাৰ্চ ২০১০ চনলৈকে এই চিচেন ইটজা এজন ব্যক্তিৰ প্ৰাইভেট প্ৰপাৰ্টি হিচাপে আছিল। তাৰপিছত মেক্সিকো চৰকাৰে ইয়াক সেই ব্যক্তিজনৰ পৰা ক্ৰয় কৰি লয় আৰু ই এক আকৰ্ষণীয় পৰ্যটনস্থল হৈ পৰে। ৫ নম্বৰত আছে দ্য ৰোম কলিজিয়াম। আৰু এই কলিজিয়াম ইটালী দেশৰ ৰোমত অৱস্থিত। এই কলিজিয়াম হৈছে ৰোমানসকলৰ এটা অদ্ভুত আৰু অকল্পনীয় নিৰ্মাণ।
ৰোমন সাম্ৰাজ্যৰ নৱম ৰজা ভেস্পেচিয়ানে এই কলজিয়ামৰ নিৰ্মাণ কৰাইছিল। এই কলজিয়াম ৰোমসকলে নিৰ্মাণ কৰিছিল 70 খ্ৰীষ্টাব্দত আৰু এই কলজিয়ামটোৰ নিৰ্মাণৰ বাবে সময় লাগিছিল প্ৰায় 10 বছৰ। তাৰে 9 বছৰ ৰজা ভেস্পেচিয়ানৰ পৃষ্ঠপোষকতাত ইয়াৰ নিৰ্মাণ কাৰ্য চলে আৰু তাৰ পিছত তেওঁৰ মৃত্যু হয়। তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ টাইটাছে ৰোমৰ শাসনভাৰ আৰু ইয়াৰ নিৰ্মাণ কাৰ্য হাতত লয়। এই কলজিয়ামৰ নিৰ্মাণৰ কাৰণ আছিল ৰজা ভেস্পেচিয়ানৰ মতে তেওঁৰ প্ৰজাসকলে কামৰ লগতে মনোৰঞ্জন পোৱাটোও বিচাৰিছিল। বৰ্তমান সময়ত মনোৰঞ্জনৰ বিভিন্ন উপায় আছে, কিন্তু সেই সময়ৰ কথা বেলেগ আছিল। সেইবাবে ৰজা ভেস্পেচিয়ানে এই অদ্ভুত কলজিয়ামটো নিৰ্মাণ কৰাইছিল। এই সময়ত এই কলজিয়ামত মনোৰঞ্জনৰ বাবে বিভিন্ন প্ৰকাৰৰ কাৰ্যক্ৰম কৰা হৈছিল আৰু এই কলজিয়ামত প্ৰায় দৰ্শক হিচাপে ৭৫,০০০ লোকে আসন গ্ৰহণ কৰিব পাৰিছিল আৰু ৰোমনসকলৰ এই উৎসৱ প্ৰায় 100 দিনৰ আছিল। 6 নম্বৰত আছে তাজমহল। এই তাজমহলৰ বিষয়ে আপোনালোকে হয়তো জানেই। এই তাজমহল ভাৰতবৰ্ষৰ উত্তৰ প্ৰদেশৰ আগ্ৰাত অৱস্থিত। মোগল সম্ৰাট শ্বাহজাহানে তেওঁৰ প্ৰিয় পত্নী মুমতাজ মহলৰ স্মৃতিত এই তাজমহলৰ নিৰ্মাণ কৰাইছিল। সেইবাবে তাজমহলক প্ৰেমৰ প্ৰতীক বুলিও কোৱা হয়। এই তাজমহলক বগা মাৰ্বল শিল তথা বিভিন্ন অদ্ভুত আৰু মূল্যৱান পাথৰেৰে নিৰ্মাণ কৰোৱা হৈছিল। প্ৰতি বছৰে ভাৰতলৈ লাখ লাখ পৰ্যটকে এই তাজমহল চাবলৈ আহে আৰু ই এক আকৰ্ষণীয় পৰ্যটনস্থল হৈ পৰে। 7 নম্বৰত আছে পেট্ৰা চহৰ। এই পেট্ৰা জৰ্ডানত অৱস্থিত এখন ঐতিহাসিক প্ৰসিদ্ধ ঠাই। পেট্ৰা নামটো গ্ৰীক ৱৰ্ড পেটনৰ পৰা লোৱা হৈছে, যাৰ শব্দ অৰ্থ হ'ল শিল বা পাথৰ। চাৰিওফালৰে পৰা ৰঙচুৱা চেনষ্টন নামৰ পাহাৰেৰে আগুৰা এই পেট্ৰা চহৰখন। সেইবাবে এই পেট্ৰা চহৰক ৰছ চিটি বুলিও কোৱা হয়। পেট্ৰাত প্ৰৱেশ কৰিবলৈ হ'লে সকলোকে 1 কিলোমিটাৰ দীঘল এটা সুৰংগৰ মাজেৰে যাব লাগিছিল, যাৰ দুয়োফালে থিয় চেনষ্টন পাহাৰ আছিল। পেট্ৰা চহৰৰ পানী সংৰক্ষণৰ পদ্ধতি ইমানেই ভাল আছিল যে এই মৰুভূমিটো 30,000 লোকৰ পানী যোগান ধৰিব পাৰিছিল। এই পেট্ৰা চহৰৰ নিৰ্মাণ প্ৰণালী অতি অদ্ভুত আৰু অকল্পনীয়। এই পেট্ৰা চহৰৰ নিৰ্মাণ হৈছিল আনুমানিক 309 খ্ৰীষ্টপূৰ্বৰ আগত। 1812 চনত ছুইছ ভূগোল বিজ্ঞানী জোহান লুডুইকে এই পেট্ৰা চহৰক বিচাৰি উলিয়ায়। বৰ্তমান এই পেট্ৰা চহৰ আৰৱ দেশৰ জৰ্ডানত অৱস্থিত। বন্ধুসকল, ভিডিঅ'টো চাই কেনেকুৱা পালে আমাক কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু কমেণ্ট কৰিব যে আপোনালোকে কেনেকুৱা ভিডিঅ' চাই ভাল পায়। চেনেলটো ছাবস্ক্ৰাইব কৰি মোক ছাপোৰ্ট কৰক আৰু বেলৰ আইকনটো ক্লিক কৰক। জয় আই অসম। আকৌ লগ পাম এটা নতুন ভিডিঅ'।